নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমবাতী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে পাৰ্ট 1ত দেখিলে যে মই গুৱাহাটী যাওঁতে ট্ৰেভেলাৰ ছোৱালীজনীৰ লগত কেনেদৰে কথা পাতিছিলোঁ। সেইটো মই তেতিয়া সেইটো ভিডিঅ'তে কৈছিলোঁ যে পাৰ্ট 2 ভিডিঅ'টো দিম বুলি। এইটো হৈ গ'ল পাৰ্ট 2 ভিডিঅ'টো আপোনালোকক এতিয়া দিবলৈ ওলাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথাৰে কওঁ যে অসমৰ ইউটিউবাৰ বহুত কম আছে সেইবোৰ বহুত কম আছে। চাওক, আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, আগবাঢ়িব অকণো নোৱাৰি। অসমৰে সন্তান, যদি আপোনালোকৰ যদি অকণো বেয়া নাপায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ আগবাঢ়িব দিয়ক। পঢ়ি শুনি একো নাপালোঁ, লুকুৱাই পেলাইতো একো কথা লাভ নাই। পঢ়ি শুনি একো নাপালোঁ, চ' ইউটিউব চেনেল এটা খুলি লৈছোঁ, আপোনালোকে অলপ আগবঢ়াই দিয়ক। আজি মাঘ বিহু, সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। চাওক, মই ছেকেণ্ড পাৰ্টটো এতিয়া মই আপলোড কৰিব লৈছোঁ। মই মানে কি বেমাৰত আছিলোঁ অলপ, মই মেছেজ কৰা নাছিলোঁ। একদিন তাই মেছেজ কৰিছিলে, তাই মেছেজ কৰি ক'লে ঐ, তাৰ পোনপ্ৰথমে এটা কথা কওঁ, মই এতিয়া বৰ্তমান মই তিনিচুকীয়াত আছোঁ। কি বুলি কয় এইটো, হোটেলত। বৰ্তমান মই তিনিচুকীয়াত আছোঁ। যোনজনী ছোৱালীৰ লগত মই মেছেজ কৰা দেখাম, তাইৰ লগতে আহি মই এতিয়া হোটেলত আছোঁ। মই দেখাই আছোঁ, এইটো নাভাবিব যে মই তাইৰ লগত আছোঁ দেই। মই এক্সট্ৰা ৰুমত আছোঁ, দুটা ৰুম বুক। তাই আৰু তাইৰ লগৰজনী এটা ৰুমত আছে, মই এটা ৰুমত আছোঁ। মই দেখাই আছোঁ মেছেজটো। তাই প্ৰথমতে দিলে ঐ ক'ত আছা, মানুহটো কালি দিনটো মেছেজে নাই যে, পাহৰি গ'লা নেকি? তাই মোক দিছে হা। মই দিলোঁ নাই পাহৰা মই দিলোঁ মোৰ বহুত বেমাৰ হৈ আছে। আপোনালোকে জানেই মোৰ প্ৰথম পাৰ্ট 1 ভিডিঅ'টোত মোৰ মাতেই ওলোৱা নাই, নন ষ্টপ কাহি আছিলোঁ যে নাই পাহৰা মোৰ বহুত বেমাৰ হৈ আছে। কালি দিনটো শুয়ে আছিলোঁ, মোবাইল চোৱাই নাই। তুমি ফোন কৰা মই গমেই নাপাওঁ, মাতেই নোলায়। তাই দিলে কি হৈছে মোক কোৱা নাই যে তুমি? মই দিলোঁ জ্বৰ হৈ আছে আৰু চৰ্দি লাগিছে বহুত। তাই দিলে মেডিচিন খাইছানে নাই? মই দিলোঁ বা ইমান কেয়াৰ লৈছে যে গাৰ্লফ্ৰেণ্ডৰ নিচিনা। আপোনালোকে জানেই লাট কৰাত 1 নম্বৰ। মই দিমেই, বেমাৰ হওক লাগিলে চাই, মোৰ ঘৰৰ লাগিলে যিয়ে হৈ নাযায়, মইতো দিমেই। বা ইমান কেয়াৰ লৈ যে গাৰ্লফ্ৰেণ্ডৰ নিচিনা। তাই দিলে নহয় দিয়া, দিছোঁহে। প্ৰতিটো কথাতে ফ্লাট খালি ল'ৰাটো। সঁচাই কোৱা, মেডিচিন লৈছানে নাই? মই দিলোঁ খাইছোঁ দিয়া, আজি অকণ ভাল পাইছোঁ তোমাৰ আশীৰ্বাদত। ঘৈণীয়েকে গিৰিয়েকক এনেও মৰিব নিদিয়ে না। মই এইটো ডাইলগ এনে দি দিলোঁ। তাই দিলে হাঁহি ইমজি দি পেলাই দিলে ঔষধ খাইছা, নামটো কি? মই দিলোঁ তুমি নাৰ্ছ আৰু তুমি জানিবা সেইবোৰৰ নাম, মইতো ভাই নাজানো ন। মই জাষ্ট গৈ পেলাই ফাৰ্মাচীত কৈছোঁ যে জ্বৰ হৈছে, চৰ্দি হৈছে, টেবলেট এটা দিয়ক। জাষ্ট দিছে, দীঘলীয়া টেবলেটৰ নিচিনা খাই দিছোঁ। আৰু মই দিলোঁ ইমান কেয়াৰ যে মোৰ কিয়, দিল মে ঘণ্টি বাজে কিয়া? মই এনেকৈ দিলোঁ। তাই দিলে পাপা ফোন আহিছিল, মানে কি 1 মিনিট পিছত ৰিপ্লাই দিলে। মই ৰখি আছিলোঁ। তাই দিলে যে পাপা ফোন আহিছিল, একো ঘণ্টি চণ্টি বজা নাই দেই, এনেকুৱা কিয় এনেকুৱা তুমি? মোক এনেকৈ দিলোঁ হাঁহি ইমজি দি। মই দিলোঁ মই এনেকুৱাই সহজ সৰল। গম পাইছে চাগে চবে কি সহজ সৰল। তাই দিলে কিমান সহজ সৰল দেখিছোঁ মোৰ দেহাটো। মোক দেহাটো বুলি দিলে। এতিয়া পইণ্টটো চাওক। মই দিলোঁ বা দেহা কৈছা, বগীবিলত জাপ মাৰি দিম খেলা গৈ এতিয়া। তাই দিলে যোৱা আৰু জ্বৰ হ'ব, একেবাৰে মেলেৰিয়াই পাই যাব। মই দিলোঁ হ'লে হ'ব আৰু, মোৰ নিজৰ ডক্তৰে আছে আকৌ। মই তাইকে মানে কি উল্টা পুল্টাকৈ কৈ, অলপ একা বেকাকৈ কৈ যে ক'লোঁ যে মোৰ নিজৰে ডক্তৰ আছে, মানে তাই নাৰ্ছ যেতিয়া মোৰ নিজৰে নাৰ্ছ আছে আৰু। তাই দিলে কোন হে? মই দিলোঁ আছে আৰু। তাই দিলে কোননো কোৱাচোন, খঙৰ এইটো ইমজি দি। মই দিলোঁ মোৰ গাৰ্লফ্ৰেণ্ড। তাই দিলে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে মানে? মই দিলোঁ ডক্তৰ হয় মানে নাৰ্ছ কৰি আছে এতিয়া বৰ্তমান। তাই দিলে হাঁহি ইমজি দি মোৰ কথাই কৈ আছা, অলৰেডি গম পাইছেই। মই দিলোঁ নাই, মই মোৰ কিউটজনীৰ কথা কৈ আছোঁ, মানে মই মোৰ কিউটি পাইজনীৰ কথা কৈ আছোঁ। তাই দিলে হ'ব দিয়া, দুখ লগা পুতলাটো দি মানে ইমজিটো দি। মই দিলোঁ কি হ'ল, মনটো মাৰি দিলা যে? তাই দিলে যেনেকৈ কৈছে আকৌ কোৱা কোন হয়? মই দিলোঁ তুমিয়ে দিয়া মোৰ তিলপিঠাটো। মানে কি এতিয়া চাওক বন্ধুসকল, মাঘ বিহু চলি আছে, ডাইলগটোতো দিওঁতে অলপ পৰিস্থিতিৰ সৈতে মিলা ডাইলগ দিব লাগিব। সেইটো কাৰণে দিলোঁ যে তুমিয়ে দিয়া মোৰ তিলপিঠাটো। মাঘ বিহু যেতিয়া তিলপিঠাটো অসমীয়া মানুহৰ ভাই, হয় নে নহয়? গম পাইছে। হাঁহি ইমজি দি পেলাই ক'লে ইনডাইৰেক্টলি প্ৰপ'জ কৰি আছা কিয় মোৰ বেমাৰীটো?
তাৰপিছত মই দিলোঁ নাই দেই মই কাকো প্ৰপ'জ নকৰোঁ, এবাৰ প্ৰেম কৰি পস্তাই থৈছোঁ আৰু নকৰোঁ কাকো দেই কৃষ্ণ। তাই দিলে মানে কি হ'ল, তাই জানিব বিচাৰি আছে। মই দিলোঁ নাই দিয়া। তাই দিলে কি হ'ল কোৱা না। মই দিলোঁ এবাৰ ভাল পাই বোলো পস্তাই থৈছোঁ আৰু সেইটো কাৰণে কাকো মই প্ৰপ'জ নকৰোঁ। তাই দিলে মই দিলোঁ এইবোৰ পৰা মই বহুত দূৰত আছোঁ মানে। তাই দিলে হয় নেকি, দুখ লগা মানে মুখ বেকা ইম'জিটো দি। মই দিলোঁ তোমাৰ পৰা দূৰত নহয় দিয়া। মই মানে কি ভাবিলোঁ যে এনেকৈ দিলে তাই ভাবিব পাৰে কি মোৰ লগত এনেই কথা পাতি আছে বুলি, সেইটো কাৰণে দিলোঁ যে তোমাৰ পৰা দূৰত নহয় দিয়া, মানে মই ইনডাইৰেক্টলি বুজালোঁ তোমাৰ মই কাষতে আছোঁ। তাই দিলে কালি তুমি মেছেজ কৰা নাই, মই পাহৰি গ'লাই ভাবিছিলোঁ, আজি আকৌ কৈছে এইবোৰ পৰা মই দূৰত। মই দিলোঁ নহয় তোমাৰ কাষতে আছোঁ, তাৰ মনটো ভাল লগাবলৈ মই দিলোঁ ইম'জিটো দি দিলে। তাই দিলে কালি মই তিনিচুকীয়া যাম, মোৰ লগত কোনোবা যাব যদি ওলাব পাৰে। মই দিলোঁ হাঁহা ইম'জি দি কথাবোৰ ডাইৰেক্ট কোৱা, আকৌ একে বেকাকৈ কিয় কোৱা, এণ্ড কিয় যাবা তিনিচুকীয়া মই সুধিলোঁ। তাই দিলে ইণ্টাৰভিউ এটা আছে। মই মাজতে ফোনত কথা পাতিছিলোঁ গুৱাহাটীৰ পৰা অহা পিছদিনাখন ফোনত কথা শুনোতে তাই কৈছিলে মাজতে মোৰ ইণ্টাৰভিউ এটা আছে যাব পাৰোঁ, যোৱা যদি ওলাব পাৰা, এজি মোক কৈ দিলে মানে। তাৰপিছত দিলোঁ, তাই দিলে ডাইৰেক্টকৈ কৈছোঁ শুনা, যোৱা যদি ব'লা, মই অকলেহে গাড়ী লৈ যাম, তুমি গ'লে ভাল লাগিব। মই দিলোঁ গাড়ী লৈ যাম মানে কি এবাৰ ট্ৰেভেলাৰ নোযোৱা নেকি, পাৰ্ট 1ত চালে গম পাব ট্ৰেভেলাৰ হৈ কি কথা চলিছিল, মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো চাই ল'ব। তাৰপিছত তাই দিলে নাই নাযাওঁ, গাড়ী লৈ যাম, কাম অলপ আছে মানে। মই দিলোঁ লাইচেঞ্চ আছে জানো তোমাৰ, নে যাই থাকোঁতে পুলিচে ধৰি চালান খেদিব, আজিকালিতো গম পাইছে ভাই কিমান ডাঙৰ ডাঙৰ চালান। তাই দিলে হাঁহা ইম'জি দি আছে দিয়া। মই দিলোঁ বা লাইচেঞ্চো আছে বে, মোৰ একোৱেই নাই, মই খাটি বাংলাদেশী। তাই দিলে একো নহয় মোৰ আছে নহয়। মই দিলোঁ বাইদেউ কি গাড়ী নো, মই জানিব বিচাৰিছিলোঁ। তাই কৈছে যে গাড়ীত যাম বুলি, জানিব বিচাৰিছোঁ কি গাড়ী। তাই দিলে চেণ্ট্ৰ'। মই দিলোঁ মই গ'লে প্ৰব্লেম হ'ব চাগে, তোমাৰ বয়ফ্ৰেণ্ড লগত আনিছা ক'ব, কাৰণ হয় এইটো সঁচা কথা, এজনী ছোৱালীৰ লগত গ'লে ক'ব বয়ফ্ৰেণ্ড লগত লৈ আহিছে। তাই দিলে নাই হোৱা, নহয়। তাই দিলে বয়ফ্ৰেণ্ডে মোৰ আকৌ। মই দিলোঁ বাপৰে এইটো কেতিয়া হ'ল আকৌ, মই জানিব খুজিছোঁ যাতে তাই মোক প্ৰথমতে কথাটো কৈ দিয়ক। তাৰপিছত মই দিলোঁ তাই দিলে নাই হোৱা, কি আছে কপালত কি ঠিক। মই দিলোঁ এজনী ছোৱালীৰ লগত এনেকৈ গ'লে ভাল নহ'ব না কথাটো, সঁচা কথা এইটো আপোনালোকেও জানে, এজনী ছোৱালীৰ লগত যদি মই তিনিচুকীয়া যাওঁ এখন গাড়ীত অকলে, কথাটোতো ভাল নহ'ব না। তাই দিলে কিনো মই কামতহে গৈ আছোঁ, একো নহয়, মোৰ অকলে যাব বেয়া লাগিছে, ব'লা তুমি, মই নাজানো আৰু। মই দিলোঁ নাই বেয়া নাপাবা, মই যাব নোৱাৰিম, বেয়া হ'ব কথাটো, লগৰ কাৰোবাকে লৈ যোৱা। মই এনেদৰে দিলোঁ। তাই দিলে হ'ব দে, তাই খং উঠি গ'ল, টাইমত আহি গ'ল, হ'ব দে। মই দিলোঁ বাট দম দিছে, নাক মোচা মানে কি বেমাৰ হৈ আছে যেতিয়া নাক মোচা ইম'জিটো দি বোলো বেমাৰীটো। তাই দিলে মই দিলোঁ কি হ'ল হাঁহা ইম'জি দি। তাই দিলে নাই। মই দিলোঁ ভোক লাগিছে নেকি, হাঁহা ইম'জি দি। তাই দিলে যাবানে, তাই এটা কথাতে লাগি আছে চাওক, যাবানে। মই দিলোঁ তুমি তোমাৰ লগৰ এজনীকো লৈ ল'বা, তেতিয়া যাম, দুটাই নাযাওঁ নেকি। তাই দিলে হ'ব দিয়া, লগৰ এজনীকো লৈ ল'ম, তিনিটাই যাম, কাৰণ আপোনালোকে জানে তিনিটা গ'লে যে ধৰিব পাৰিব লগৰ চগৰ আহিছে, দুটা গ'লে কথাটো বেয়া হৈ যায়, এটা ফ্লেটত হয়নে নহয় বাৰু কথাটো। তাৰপিছত মই দিলোঁ বাৰু মই জনাম দিয়া সন্ধিয়া। তাই দিলে কাপোৰ বান্ধা, জনাম চনাম নাজানো মই দিলোঁ কেতিয়া যাম আমি। তাই দিলে কালি মৰ্ণিং 7টাত। মই দিলোঁ মই 7টাত কেতিয়াও উঠিব নোৱাৰোঁ। মই দিলোঁ মই 10টাত সাৰ পাওঁহে বে। তাই দিলে এলাৰ্ম দিবা কাইলৈ 6টাত। মই দিলোঁ নিবাই মানে মই। তাই দিলে ব'লা। মই দিলোঁ কিয় মই নগ'লে নহয়। তাই দিলে মই দিলোঁ কিয়, মইতো চিনাকি ল'ৰাহে, ইমান মোৰ হৈ মৰম আহিলনে। চাওক বন্ধু বান্ধৱীসকল 5 দিন হৈছে চিনাকি হোৱা, তাই মোক তিনিচুকীয়া লগ ধৰিছে, ভাবক আপোনালোকে। মই নাজানো আৰু মই হাঁহা ইম'জি দিলোঁ। তাৰপিছত তাই দিলে চিনাকি নহয় দিয়া, চিনাকি হ'লোৱে, ভাল ল'ৰা, ইমান ফ্লাট পাৰিছোঁ যেতিয়া ভাল বুলিয়ে ভাবিব ন, কিন্তু মইহে জানো মই কি বস্তু। তাৰপিছত মই দিলোঁ ফ্লাট কৰিব শিকিছে দেই ছোৱালী। তাই দিলে হয় মোৰ দেৱতাজন। মই দিলোঁ বাপৰে হাঁহা ইম'জি দি। মই দিলোঁ মোক কিয় নিবা কোৱা না, মোৰ হৈ কিবা ফিলিংছ আহিছে নেকি বা কিবা আছে নেকি মনত, মই জানিব খুজিছোঁ। তাই দিলে কিয় নকওঁ, ঘুচা ইম'জিটো দি তাই মানে মোক ঘুচা চুচা মাৰি মুখ চুখ ফালি দিলে আৰু বুজা নাই। তাৰপিছত মই দিলোঁ অ'কে এতিয়া নালাগে কালি ক'বা। তাই দিলে হ'ব দিয়া, ওলাই ৰেডি হোৱা এণ্ড ফোন কৰিম অলপ দেৰিকৈ, ৰ'বা মোক মা মাতি আছে ৰুটি বনাব।
মই দিলোঁ তুমি ৰুটিও বনোৱা? তাই দিলে আকৌ মই দিলোঁ জানো জানো মই হাঁহ ইমজি দিলোঁ। তাই দিলে হ'ব দিয়া যাওঁ ফোন কৰি আছোঁ শুই নাথাকা উঠা ৰ'দত অলপ বহাগৈ। মই দিলোঁ অ'কে লাভ ইমজিটো দি তাই দিলে অ'কে। মই দিলোঁ বাই। তাৰপিছত তাই পিছদিনাখন কি এইটো হেৰি দিলে মই এইটো শুনাব নোৱাৰোঁ, মই পিছত শুনাম। বন্ধু বান্ধৱীসকল এইটোৱে জনালোঁ যে পিছত পাৰ্ট বুজি পাই যাব নকওঁ কথা পাতিলোঁ চাওক চলিছে দেখা নাপায় পাৰ্মিশ্যন লৈয়ে মই দেখাই আছোঁ। নিজে কৈছে ফোনত যে ভিডিঅ' আপলোড কৰিব পৰা এটা আছে যদি ভাল লাগিছে শ্বেয়াৰ কৰক, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক ল'ৰা হয় আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মনটো অলপ ফূৰ্তি লাগে আপোনালোকেও ভালকৈ বুজিয়ে নাম যদি ছাবস্ক্ৰাইব কৰি বাঢ়ি গৈ থাকিব আৰু নাপাহৰিব চাবলৈ আপলোড কৰিম। ইয়াৰ পাৰ্ট 2টো যদি চোৱা নাই চাই ল'ব। ধন্যবাদ।